নমস্কাৰ পুনৰ আগবাঢ়িছো খবৰ মাজলৈ কলিয়াবৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা পশুধন চিতাকৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ পাৰ্শ্বৱৰ্তী এলেকাৰ গাঁওসমূহৰ পশুধনৰ এক চিতাকৰণ অভিযান চলাইছে এই অভিযানৰ অংশ হিচাপে বৃহস্পতিবাৰে উদ্যানখনৰ পশ্চিম অঞ্চলৰ গাঁওসমূহত পশুধনৰ চিতাকৰণ কৰে অভিযানকাৰী দলটো 4 ভাগত বিভক্ত হৈ হিলঘাট অঞ্চলৰ বিহটুবি সোণাৰী কামাখ্যা আৰু ৰবৰবাৰী গাঁৱৰ গৰু মহক চিতা প্ৰদান কৰে গলফুলা খুৰা ফটা আৰু সবকা ৰোগৰ প্ৰতিষেধক হিচাপে এই চিটা প্ৰদান কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা পশুধনৰ ৰোগ যাতে বন্যপ্ৰাণীৰ দেহলৈ বিয়পিব নোৱাৰে তাৰ বাবে বিগত 4 বছৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই চিটাকৰণ অভিযান চলাই আছে WWF অৰণ্যক দ্য গৰ্বেট ফাউণ্ডেশ্যন আদি স্বেচ্ছাসেৱী সংগঠনসমূহেও এই চিটাকৰণ অভিযানত সহযোগিতা আগবঢ়াইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু কাজিৰঙাৰ আশে-পাশে কাম কৰি থকা বিভিন্ন বেচৰকাৰী সংগঠন WWF অৰণ্যক ভূমি দ্য গৰ্বেট ফাউণ্ডেশ্যনৰ সহযোগত আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত কাজিৰঙাৰ বৃহত্তৰ কাজিৰঙাৰ যি দাঁতিকাষৰীয়া অঞ্চলৰ যি পশুধন আছে এই পশুধনৰ টিকাকৰণৰ কাম ইতিমধ্যে চলি আছে আৰু আজি আমি বিশেষকৈ আমাৰ কাজিৰঙাৰ পশ্চিম প্ৰান্তৰ যি শিলঘাট অঞ্চল আছে শিলঘাট অঞ্চলৰ বৃহত্তৰ শিলঘাট অঞ্চলৰ বিডুবি সোণাৰী গাঁৱকে আদি কৰি কামাখ্যাকে আদি কৰি বিভিন্ন গাঁৱত আজি আমি উপস্থিত হৈছোহি আৰু এই অভিযানত ইতিমধ্যেই কাজিৰঙাৰ 5খন যি বনাঞ্চল আছে অগৰাতলি বুঢ়াপাহাৰ বাগৰি গোটেইকেইখন বনাঞ্চলকে সামৰি লোৱা হৈছে আৰু প্ৰায় ইতিমধ্যে কেইখন বনাঞ্চল মিলাই এতিয়ালৈকে প্ৰায় আমি 15,000 মান গৰু আৰু মহক আমি টিকাকৰণ কৰিছোঁ